আপোনালোকে চাইছে আসাম ভয়েস ইউটিউব চেনেল অসমীয়াত আজি কেনেকৈ সাবস্ক্ৰাইব আৰু বেল আইকন ভিডিঅ' বনাব লাগে মই কাইনমাষ্টাৰৰ জৰিয়তে মই দেখাই দি আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেল কোনোবাই সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লওক লগতে সফলে থকা বেল আইকনক টিপক যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ' আপোনালোকে পায় গতিকে কেনেকৈ কাইনমাষ্টাৰৰ জৰিয়তে সাবস্ক্ৰাইব আৰু বেল আইকন টিপা ভিডিঅ' বনাব লাগে মই দেখাই দি আছোঁ চাওক প্ৰথমে মই এটা ভিডিঅ' লৈছোঁ ফাইলৰ পৰা মই এটা ভিডিঅ' ল'ম বেকগ্ৰাউণ্ড ভিডিঅ' এইটো বেকগ্ৰাউণ্ড ভিডিঅ'টো ল'লোঁ লোৱাৰ পিছত এটা মোবাইলৰ ডেমো লওঁ হয় মোবাইলত ডেমো ল'ম এটা মই আগতে ডাউনলোড কৰি থৈছোঁ আপোনালোকে ডাউনলোড কৰি মোবাইল ডেমোটো এনেকৈ ৰাখক হয় একদম ফুল সাইজ কৰি দিয়ক মোবাইল ডেমোটো ৰাখি ফুল সাইজ কৰি দিয়ক তাৰপিছত আপুনি ইউটিউবৰ স্ক্ৰীনশ্বট প্ৰথমতে দি লওক হয় ইয়াতে এডজাষ্ট কৰি দিব হয় এইটো দিছোঁ একদম প্ৰথমৰ পৰা দিব তাৰপিছত সাবস্ক্ৰাইব টিপাৰ পিছত আৰু এটা স্ক্ৰীনশ্বট এইটো লৈছোঁ এইটো এনেকৈ দিয়া হ'ল লাষ্টত সাবস্ক্ৰাইব টিপাৰ পিছত বেল আইকন সাবস্ক্ৰাইব টিপাৰ পিছত যদি বেল আইকন টিপিব বেল আইকন টিপাৰ পিছত আৰু এটা স্ক্ৰীনশ্বট লওক লাষ্ট নম্বৰটো এডজাষ্ট কৰি বহাই দিয়ক আচ্ছা ধুনীয়াকৈ হ'ল এতিয়া একবাৰ প্লে কৰি চাওক এডজাষ্ট হৈছে নে নাই এইটো বেকগ্ৰাউণ্ড ভিডিঅ'টোৰ সাউণ্ডখিনি অফ কৰি দিছোঁ আৰু লাষ্ট একবাৰ প্লে কৰি চাইছোঁ লাষ্টৰ ফিনিচিংখিনি মিলিছে নে নাই হয় ধুনীয়াকৈ মিলিছে এতিয়া সাবস্ক্ৰাইব কৰা দেখাবলৈ মই এটা হয় আৰু এটা এনিমেশ্যন কৰি দিছোঁ হয় এইটো এনেকৈ দিছোঁ এডজাষ্ট হৈছে নে নাই চাব লাগিব আকৌ প্লে কৰি চালোঁ
আৰু অলপ বঢ়াই দিলোঁ। হয়, বেল আইকন টিপাৰ এটা এনিমেশ্যন বনাই দিম। এডজাষ্ট কৰি বহাই দিব লাগিব। সাবস্ক্ৰাইব কৰক আসাম ভইচ ইউটিউব চেনেল, লগতে ৰাইট চাইডত থকা বেল আইকনত টিপক মই আপলোড কৰা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ।